নমস্কাৰ বন্ধুসকল, বোলছবি .কমৰ আজিৰ ভিডিঅ'টোত নেটফ্লিক্সত মুক্তিপ্ৰাপ্ত নৱতম ছবি মিমিৰ ওপৰত এক সংক্ষিপ্ত আলোচনা আপোনালোকৰ আগত দাঙি ধৰিব খুজিছোঁ। আগন্তুক বিভিন্ন ধৰণৰ চিনেমা সিৰিজ আদিৰ বিষয়ে নতুন ভিডিঅ' আপডেটসমূহ লাভ কৰিবলৈ বোলছবি .কম ছাবস্ক্ৰাইব কৰক আৰু কাষৰ বেল বুটামটো দবাই দিবলৈ নাপাহৰিব। বোলছবি .কমৰ প্ৰতি দেখুওৱা আপোনালোকৰ সহায় সহযোগিতা আৰু মৰমৰ বাবে অশেষ ধন্যবাদ। আজিৰ ভিডিঅ'টোৰ বাবে ৰিভিউ লিখিছে অগ্ৰাগ্নি হাজৰিকাই। তেন্তে আহক আজিৰ আলোচনা আৰম্ভ কৰোঁ। মুখ্য চৰিত্ৰটোৰ নামেৰে নামকৰণ কৰা নেটফ্লিক্স আৰু জিঅ' চিনেমাত সদ্য মুক্তি পাব মিমি প্ৰকৃততে 2011 চনৰ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত মাৰাঠী ছবি সমৃদ্ধি পৌৰেৰ মালায়ে ভিয়াচি অৰ্থাৎ ৱান টু বি এ মাদাৰৰ ৰিমেক। মিমিৰ পৰিচালকৰ গুৰু দায়িত্ব পালন কৰিছে লক্ষ্মণ উটেকাৰে আৰু চিত্ৰনাট্যৰো কাম সামৰি লৈছে। চিনেমাখনৰ মুখ্য চৰিত্ৰ মিমি অৰ্থাৎ কৃতি শ্বানন হৈছে এগৰাকী উচ্চাকাংক্ষী মধ্যবিত্ত ঘৰৰ যুৱতী, যাৰ জীৱনৰ একমাত্ৰ লক্ষ্য আছিল বলিউডত নিজকে প্ৰতিষ্ঠা কৰা। খৰচৰ জোৰা মাৰিবলৈ তাই বাৰত নৃত্য প্ৰদৰ্শন কৰিছিল আৰু সেই পইচা জমা কৰি মহানগৰী মুম্বাইলৈ যাবলৈ মনস্থ কৰিছিল। তেনেতে এদিন তাই লগ পায় পেছা ড্ৰাইভাৰ ভানুক অৰ্থাৎ পংকজ ত্ৰিপাঠীক, আৰু সেই সংযোগে তাইৰ জীৱনলৈ আনে এক বৃহৎ পৰিৱৰ্তন। ভানুৱে মিমিক আমেৰিকাৰ নিবাসী দম্পতি সাৰোগেট মাদাৰ হ'বলৈ প্ৰস্তাৱ আগবঢ়ায় আৰু তাৰ বিনিময়ত মোটা অংকৰ ধন দিবলৈ ৰাজি হয়। মায়ানগৰী মুম্বাইত নিজকে হিৰোইনৰ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ উদগ্ৰীৱ হৈ থকা অথচ পইচাৰ অভাৱত যাবলৈ সক্ষম নোহোৱা মিমিয়ে এই প্ৰস্তাৱত সন্মতি জনায় তাইক সহযোগিতা কৰিবলৈ মান্তি হয় তাইৰ ঘনিষ্ঠ বান্ধৱী শ্যামা অৰ্থাৎ চাই তামহনকাৰে, আৰু এইদৰে কাহিনীটোৱে যাত্ৰা কৰে মিমিৰ গৰ্ভাৱস্থাক কেন্দ্ৰ কৰি। মিমিৰ জৰিয়তে সাম্প্ৰতিক সময়ৰ চিনেমা প্ৰেমীসকলৰ এখন চিনাকি মুখ কৃতি শ্বাননৰ সবল অভিনয়ে তেওঁৰ স্থিতি যে বলিউডত মজবুত কৰিব সেইটো কথা নিশ্চিত। তদুপৰি মিমি কৃতি শ্বাননৰ অভিনয় কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন বুলিও ক'ব পাৰি। প্ৰায় সকলোৰে প্ৰিয় অভিনেতা বহুমুখী প্ৰতিভাধাৰী কালীন ভাইয়া খ্যাত পংকজ ত্ৰিপাঠীৰ অভিনয়ৰ ওপৰত থকা দৰ্শকৰ গভীৰ বিশ্বাস আৰু প্ৰত্যাশাক তেওঁৰ সাৱলীল আৰু মনোৰঞ্জক অভিনয়ে নিৰাশ নকৰিলে। চিনেমা ৰসিকসকলৰ মাজত জনপ্ৰিয় সুপ্ৰিয়া পাঠকে মিমিৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে। বৰেলি কি বৰফিৰ পাছত পংকজ ত্ৰিপাঠী আৰু সুপ্ৰিয়া পাঠকৰ জুটিক পুনৰবাৰ ৰূপালী পৰ্দাত দেখিবলৈ পোৱা গৈছে। চিনেমাখনৰ এটা অন্যতম ধনাত্মক দিশ হৈছে প্ৰতিজন সহ অভিনেতা অভিনেত্ৰীৰ বলিষ্ঠ অভিনয়। চিনেমাখনে সাৰোগেচি, মেটাৰ্নেল ইনষ্টিংক্ট, এডপশ্যন, গৰ্ভাৱস্থাৰ সময়ছোৱাত সঘনাই হোৱা মুড ছুইঙৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত জনসাধাৰণক অৱগত কৰাৰ প্ৰয়াস কৰিছে। সন্তানৰ সুখেই যে মাক দেউতাকৰ বাবে সৰ্বস্ব, সেই অনুভৱটো চিত্ৰনাট্যকাৰদ্বয় লক্ষ্মণ উটেকাৰ আৰু ৰোহন শংকৰে খুব সুন্দৰকৈ ফুটাই তুলিছে। কিছুমান ব্যংগাত্মক সংলাপ আৰু উদাহৰণেৰে সাৰোগেচিৰ দৰে কঠিন বিষয়কো দৰ্শকৰ সহজে বোধগম্য কৰিবলৈ প্ৰয়াস কৰিছে। मम्मी जी, ये एक नया तरीका है, इसको बोलते हैं सरोगेसी। किसके जैसी? अरे किसके जैसे नहीं भाई। চিনেমাখনৰ ঋণাত্মক দিশ এইটোৱেই যে ট্ৰেইলাৰ চাই দৰ্শকে চিনেমাখনৰ কাহিনী প্ৰায় 50% অনুমান কৰিব পাৰে। চিনেমাখনৰ প্ৰথম এঘণ্টাত ট্ৰেইলাৰটো চোৱা দৰ্শকৰ বাবে একো নতুনত্ব নাছিল। সৰ্বশেষত বহুকেইজন প্ৰতিভাশালী সংগীতকাৰ যেনে A.R. ৰহমান, কৈলাশ খেৰ, শ্ৰেয়া ঘোষালৰ সমাহাৰত সৃষ্টি হোৱা মিউজিকেল মেজিকৰ কথা ক'বই লাগিব। বিশেষকৈ চিনেমাখনৰ শেষৰ 30 মিনিটত আৱেগিক কৰি তোলা আৱহ সংগীত আৰু A.R. ৰহমানৰ ৰিহাই দে গানটোৱে ভাৱাত্মক দৃশ্যসমূহক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। অৱশ্যে দুই এঠাইত চিত্ৰনাট্যৰ গতি স্থবিৰ হোৱা যেন লগাৰ উপৰি কিছুসংখ্যক দৃশ্যাংশক জোৰ জবৰদস্তি সুমুৱাই দিয়া যেন অনুভৱ হয়। তথাপিও এই সামান্য ৰূপায়ণগত ত্ৰুটিক বাদ দিলে মিমিক এই বৰ্ষৰ এখন উপভোগ্য ছবি বুলিয়েই ক'ব পাৰি। মিমি ট্ৰেইলাৰত পৰিচালকে বাৰে বাৰে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ প্ৰয়াস কৰা বাক্যশাৰী আছিল এক্সপেক্ট দ্য আনএক্সপেক্টেড, আৰু পূৰ্বৰ প্ৰতিশ্ৰুতিমতে চিত্ৰনাট্যকাৰে দৰ্শকক এটা অপ্ৰত্যাশিত সমাপ্তি উপহাৰ দিবলৈ সক্ষম হৈছে বুলিও সদ্য শেষত ক'ব পাৰোঁ। ধন্যবাদ।